মামাক লগ পাই ভাল লাগিল ৰে ফটো উঠিছা আমিও উঠিছো আৰু এতিয়া মজা 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 মামাক চাইকে বহুত ধুনীয়া লাগিল বহুত ধুনীয়া লাগিল মানে আনন্দ লাগিছে আনন্দ আনন্দ মামাক কৈকে চুৰিছো আৰু দে আজি হেল্ল' গাইজ কি খবৰ আপোনালোকৰ নিশ্চয় ভালে আছে আজি মই পুনৰ এটা অন্য এটা ভিডিঅ' লৈ আহিছোঁ কথা মই জানিছোঁ আজি মানে সোণাপুৰ কলেজত 34তম প্ৰতিষ্ঠা দিৱস হয় সেইকাৰণে তাত আজি মামা আহিব মানে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰে আহিব তো মামাকটো চাব যাবই লাগিব সেইকাৰণে যাওঁ বুলি ভাবিছোঁ ইয়াৰ পৰা কলেজৰ পৰা তো আপোনালোকেও দেখা পাব মামাক মোৰ এই ভিডিঅ'টোৰ পৰা চাওঁ কি হয় এতিয়া তালৈকে যাওঁ তো গাড়ীৰ পৰা নামিলোঁ এতিয়া সোণাপুৰ কলেজ পাম আৰু অলপমান উঠিব লাগে আপটো আৰু ইয়াতবোৰো আহিছে মোৰ লগবিলাক ডিমৰা কলেজৰ পৰাই আহিছে পালোৱে আৰু কলেজখন এইখন অলপ আপ আছে বহুত উঠিব লাগে আৰু এতিয়ালৈ মামা আহি পোৱা নাই বোলে শুনা পাইছোঁ এনেকৈ অলপ ৰখিব লাগিব তাৰপিছত মামা আহি যাব A few moments later. তো ফাইনেলি আধা ঘণ্টামান ৰখি থকাৰ পিছত এনেকৈ আহি পালে আমাৰ মৰমৰ মামা চাব পাৰিছে ইয়া নামিলে এতিয়া গাৰ্ডবিলাক এতিয়া এইখনেই হ'ল গাড়ীখন এতিয়া ইয়া আহি পালে বহুত ভাল লাগিছে এতিয়া আমাৰ প্ৰিন্সিপাল ছাৰে মামাক সম্বোধন জনাব এখন ফুলৰ গামোচাৰে চাব পাৰে এইটোৱে হৈছে এইয়া মামা মামা আহি গ'ল এতিয়া NCC কেডেটবিলাকে অলপমান ড্ৰিলছ কৰিছে সিহঁতে স্থানীয় বিধায়ক শ্ৰীযুত অতুল বৰাদেৱ আৰু মামাৰ লগত বিধায়ক এজনো আহিছে আমাৰ অতুল বৰাদেৱ তেখেতো আহিছে মহাবিদ্যালয় পৰিচালনা সমিতিৰ শ্ৰদ্ধাৰ সভাপতি ডক্টৰ জিতৰাম দত্ত ছাৰ মই ডক্টৰ ছাৰকো আদৰণি জনাইছোঁ মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ দেৱব্ৰত খনিকৰ ছাৰক মই মঞ্চত আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ এইখিনিতে ভাষণ দি থাকোঁতে মামাই পুৰা ধুনীয়াকৈ হাঁহি আছে বহুত ভাল লাগিল মামাৰ হাঁহিটো দেখি মই মামাৰ হাঁহিটোৱে চাই আছোঁ আপোনালোকেও চাব পাৰে এতিয়া মামাই ভাষণ দি আছে আমি সকলোৱে শুনি আছোঁ ধুনীয়াকৈ ইয়াত বহি এনেকৈ সকলোৱে আমি এইসকল যুৱক যুৱতীৰ মাজত আমি আশা আৰু প্ৰেৰণাৰ সৃষ্টি কৰিব মই বিশ্বাস কৰোঁ যে প্ৰত্যেকজন যুৱক যুৱতীৰ মাজতে এটা A few moments later. ফাইনেলি মামাই যাব ওলাইছে ইয়াত বেছি সময় নাথাকিলে আন ক'ৰবাত আৰু মিটিং আছে খবৰ ভালতো এটা ফটো মামা এতিয়া যাব ওলাইছে আৰু মানুহ চাওক মানুহ ইমানবিলাক মানুহ আৰু এতিয়া মামাক বাই বাই দিলোঁ মামাক মোৰ বহুত ভাল লাগে লাভ ইউ মামা হৈ গ'ল মামা এতিয়া গুচি গ'ল আপোনালোকে চাব পাৰে ষ্টুডেণ্ট ৰূপম কেনেকুৱা কেনেকুৱা লাগিল মামাক লগ পাই ভাল লাগিল ৰে ফটো উঠিছা আমিও উঠিছো আৰু এতিয়া মজা 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 বা ষ্টুডেণ্টবিলাক চাওক ইমানবিলাক ষ্টুডেণ্ট মানে বহুত ষ্টুডেণ্ট আজি আজি মামাক চাইকে বহুত ধুনীয়া লাগিল বহুত ধুনীয়া লাগিল মানে আনন্দ লাগিছে আনন্দ আনন্দ মামাক কৈকে চুৰিছো আৰু দে আজি বহুত ভাল লাগিল দেই মামা এতিয়া বিদায় ল'ল শান্তি শান্তি লাগিল আৰু এতিয়া মামাক কিবা ৰিকুৱেষ্ট কৰিছোঁ মামা বিদায় দিছো আৰু ধুনীয়া কেনেকুৱা লাগিল ফটো তুলিলে বাহ মজা মজা ফটো তুলিলে আমি তুলিলো এই চবে আমাক নামাতো ক'ত আছিলি তই নাছিলি আৰু ইয়াতে আমি সুধিলোঁ ফটো এতিয়া মজাকে তুলিলো মামা স্কুটি লগাই
হেল্ল' ব্ৰ ঐ লালা কেনেকুৱা লাগিল কেনেকুৱা লাগিল মামা কি ৰিকুৱেষ্ট কৰিলি মামাৰ লগত কি ৰিকুৱেষ্ট কৰিলি চাকৰি চাকৰি কি ক'লা ফাইনেলি কমান্ড লাগে হয় কি না এদিন দুদিনত ৰিজাল্ট কৈ দিব বুলি কৈছে বেয়া লাগিল আৰু আজি 25 দিৱস আছিল সোণাপুৰ মহাবিদ্যালয়ত এইটোৱে মানে গোটাইটো শেষ হৈ গ'ল আৰু এতিয়া আমি এতিয়া ঘূৰা ঘূৰি যাব লাগে আৰু কিবা কিবা এটা খাওঁ ভাত চাত মানে পানী এগিলাচ খাওঁ পানী এগিলাচ খাওঁ ঘৰত যায় ঘৰত যাম তাৰপিছত জিম মাৰিম জিম মাৰিম পানী আছে পানী আছে কিনে পানী চাওঁ পানী দুগিলাচটো আছে পানী আছে ন এইটো ভালে ন পানীটো এগিলাচ দিয়া মোক লাগে পানীটো মিঠা মিঠা লাগিছে এতিয়া এই পানীটো খালোঁ মানে আমি লগ নোপোৱাৰ আগতে খোৱাই নাছিলোঁ পানী এইটোৱে একো আমাক লগ হোৱাৰ পিছতে খাব আমাৰ জোচ বেলেগ আছে মজা 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 ভাল ভাল তোমাৰ চাব পাৰে মন্দিৰত সুধো মন্দিৰটো সুধো কেনেকৈ লাগিলে মামাক এতিয়া দাদা তোমালোকেতো ইয়াতে থাকিলা মামাক লগ পাই কেনেকুৱা লাগিল পুৰা বেয়া লাগিছে বেয়া লাগিল নেকি কিয়া ইয়াতে বহি থাকিলা ভণ্টি আপোনাক ফটো তুলিলে আপুনি আৰে ফটো এইটো এতিয়া ভাত খাওঁ অলপ বহুত ভোক লাগিছে ভাতৰ আয়োজন কৰিছে বোলে আমাক খাই যাব ক'লে আৰু অলপ অলপ বৰষুণো দিছে এতিয়া A few moments later. ভাত খোৱা হৈ গ'ল আৰু চাওক ইমানবিলাক বৰষুণ দিলে নহয় এতিয়া ঘৰলৈ যাব পৰা নাই ইমানবিলাক এতিয়া ফাঁচি আছোঁ ইয়াতে এতিয়া বৰষুণ কেতিয়া কমে আৰু তেতিয়াহে যাব পাৰিম এইবিলাক ষ্টুডেণ্টবিলাক আছে ইয়াতে ৰৈ কোনেও যাব পৰা নাই ঘৰলৈ এইখিনিয়ে আছিল মোৰ ভিডিঅ'টো যদি আপোনালোকে চাই ভাল পালে তেন্তে লাইক এণ্ড কমেণ্ট কৰি দিব এতিয়া বাই বাই আৰু অন্য এটি ভিডিঅ'লৈ আপোনালোকক লগ পাম